এবাৰ ভাবি চাওকচোন মাম্পিৰ পিছত এতিয়ালৈকে আমি দুবাৰ চাইল্ড ড্ৰপ কৰিছো আৰু আপুনি বিচাৰিছে আমি আকৌ এবাৰ চুপ এবোৰ ফালতু লেকচাৰ মোৰ আগত মাৰি লাভ নাই এই ৰূপচন্দ্ৰ এণ্ড সন্সৰ ভৱিষ্যতৰ কাৰণে আই নিড এ বয় মোৰ খাবলৈ এজনীটো জন্ম দিলিয়েই মই কি আৰু এজনী ডিঙিটো লমাব লাগে শুন যিকোনো কণ্ডিশ্যনতে কাইলৈ তই মোৰ লগত যাবি আৰু কনফাৰ্ম কৰিবি দৰকাৰ হলে বাহিৰ কৰিবি নহলে তোক আৰু তোৰ জীয়াৰক দুইজনীকে খতম কৰি দিম মাম্পি আমি সোনকালে আহিম হা তুমি ঘৰতে থাকিবা কিন্তু ঐ ছোৱালী তোৰ কি কাইলৈ স্কুল নাই যা গৈ হৈ থাক যা মোৰ মাৰৰ লগত দৰকাৰী কথা আছে যা শুনকচোন মাম্পি নহলে আজি ইয়াতে শুই থাকক তাইৰ এনেও আজি গাটো ভাল নহয় চুপ তই ছোৱালীৰ স্বভাৱ বেয়া কৰিছ ঐ ছোৱালী যা মাৰৰ জীয়ৰ হ'ব নালাগে যা 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 কইনা বনাইছো চোৱা এই যা মাথা খাই নাথাকিবি ও চাওক মিষ্টাৰ ৰবি আপোনাক মই আকৌ এবাৰ কৈছো Please think again. It's not right. An event may not be safe for Urmila also. Gotike. So, apuni ki choice koribo? Right. Ne wrong.
What? Mr. Ravi, we are extremely sorry. আমি কিন্তু উৰ্মিলাক বচাব নোৱাৰিলো. The case was very critical. Papa, Papa, চোৱা মই ইমান ধুনীয়া কইনা বনাইছো